এইখন জেচিপি নামিল পথাৰৰ মাজলৈ কঠিয়া এখিনি আছে আৰু সেই কঠিয়াখিনি এফালৰ পৰা নষ্ট হৈ যায় আৰু এই কঠিয়াখিনি যাৰ আছিল তেওঁলোকে কৈছিল যে আমাক দুদিনৰ সময় দিয়ক দুদিনৰ সময়তে আমি কঠিয়াখিনি তুলি শেষ কৰি দিম কিন্তু নামানিলে এনেকৈ মাজেদি কঠিয়া মাজেদি জেচিপি চলাই কঠিয়া নষ্ট কৰি দিলে এনেকুৱা এটা মানে দৃশ্য আৰু লগতে এগৰাকী যুৱতীয়ে যাৰ আছিল কঠিয়াখিনি তাই এইটো এটা ভিডিঅ' এটা কৰি আছিল আৰু এই ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াৰ শিৰোনামা দখল কৰিছে এনেকুৱা এটা বুকু কঁপি যোৱা এটা ভিডিঅ'